Hello guys, welcome back to my channel Tukhani vlog. আজি মই পুনৰ এটা ভিডিও বনাব আহিছো ইয়াত কথাখন ইমান ধুনীয়া মানে সুন্দৰ পৰিৱেশ এখনি সুন্দৰ পৰিৱেশ এখনি ধুনীয়া দিদে আছে যেটো কলা গৰু মাজত এটা কলা গৰু আছে কিন্তু এটা কলা গৰু কিন্তু অকমান কিবা ৰঙা টুনচিনা লাগি আছে কো যদি ভাল লাগে লাইক আৰু কমেন্ট আৰু ভালে চাও যদি ভাল লাগে লাইক আৰু কমেন্ট যদি ভাল লাগে লাইক আৰু কমেন্ট কোন নাকি আমনে বৰ বেছি তো হেনে কব কানাছিলে মা আৰু এফালে চাও বহুতজনী কলা গৰু আৰু এজনী কলা গৰু আছে কিন্তু তাৰ অকমান ৰঙা লাগি আছে ৰঙা লাগি আছে আৰু হয়তো চাও তো সেই কলা গৰু পিছফালে এইফালে একেবাৰে ৰঙাটো এই হিঙি লগা ইমান ডাঙৰ আৰু যে মই মেখেলা পিন্ধি আছো এইফালে নাইছে এইফালে চাওক চপল পিন্ধি আছো মই ফুল লগা চপল আৰু এখন কিবা মেখেলা আৰু এখন শাৰী আৰু এইটো ব্লাউজ মা নিজে বনাই দিলে মোক আৰু লেহেংগা বনাই দিব কাইলৈকে আৰু এফালে চাওক এই গৰু পোৱালি ইমান ধুনীয়া মৰম লগাটি আৰু হেল্ল' গাইজ এইটো আমাৰ পাপা পাতি পাইছে মানে চাওক এফালে আৰু শুনো এটা কথা এইবোৰ পাত এতিয়া মানে পাতলে নিব বেছি কিনে পইচা পাব মানে চাহপাত বনাব তাৰপিছত বিক্ৰী কৰিব তাৰপিছত এনে পাপা আৰু এতিয়া নিব এতিয়া তিনি বস্তা আছে তিনি বেগ তিনি বেগ